এনেই আছোঁ অ'। ঐ অহাকালি এক্সাম আছে গম পাৱনে? হে এক্সাম আছে কোনে কৈছে? অঁ তই এইকেইদিন স্কুল যোৱা নাই কেনেকৈনো গম পাবি? সেয়াই মই খবৰ এটা দিলোঁ আৰু তোক। তই চব পাৰিবি ন, মোক অলপ হেল্প কৰিবি দেই। কিবা এটা খুৱাম আৰু হ'ব দে, ৰুটিনটো মোক দি দিবি। বাই। ঠিক আছে এতিয়া মই দি দিম, বাই। এতিয়া পেটা পঢ়াত বহিলেই ভাল হ'ব। কি যে পঢ়ো একো গম পোৱা নাই, ভগৱান মোক অকণমান শক্তি দে। ইছ পেটটো কুৰকুৰাইছে নহয়, হাগিব লাগিব হ'বলা। এতিয়া মই বিন্দাছ পঢ়িম। কেইটা বাজিছেনো ইমান সোনকালে পঢ়িছে? ধেইত সন্ধিয়াই হোৱা নাই দেখোন, সন্ধিয়াৰ পাছৰ পৰা পঢ়িম। কল কঁঠাল কমলা খাই যোৱা ৰমলা, আম জাম লিচু খাম মিঠা মিঠা সোৱাদ পাম। কিতাপ পঢ়িলেই যেন টোপনিটো ওলাই, টোপনিয়ে পেলাই দিছে। কেনেকৈনো কিতাপ পঢ়োঁ, টোপনিয়ে গৈ লওঁ। এনেই যি হ'ব ৰাতিপুৱা দেখা যাব আৰু।